সূৰ্যৰ দৰে জিলিকিব বিচাৰিলে প্ৰথমে সূৰ্যৰ দৰে পুৰিব লাগিব। তোমাৰ সফলতা আৰু বিফলতাৰ দায়িত্ব নিজে ল'ব লাগিব। আনৰ গাত দুখ জাপি দি নিৰ্দোষিতাৰ প্ৰমাণ দিব নিবিচাৰিবা। বিজেতা তেওঁ নহয় যি কদাপি পৰাজিত হোৱা নাই, কিয়নো বিজয়ী তেওঁ হয় যিয়ে কদাপি পৰাজয় মানি নলয়। নিজকে নিজে গঢ়িবলৈ ইমানেই ব্যস্ত হৈ পৰা যে আনৰ দুৰ্বলতা জানিবলৈ তোমাৰ সময়ৰ অভাৱ হয়। আজি যদি কঠোৰ পৰিশ্ৰম কৰা, বিশ্বাস ৰাখা, তেন্তে কাইলৈ আফচোচ কৰিব নালাগে। ৰাতিপুৱা সোনকালে উঠা, দেখিবা এদিন সফলতা তোমালৈ দৌৰি আহিছে। জীৱনৰ পৰীক্ষাৰ বাবে নিজকে এনেদৰে সাজু কৰা যাতে প্ৰতিটো সমীকৰণ চকু মুদি সমাধান কৰিব পাৰা। যেতিয়াই মনলৈ দুৰ্বলতা আহে তেতিয়া মনত পেলাবা যিসকলে তোমাক তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁলোকক প্ৰত্যুত্তৰ দিব লাগিব। তেতিয়ালৈ পৰিশ্ৰম কৰি থকা যেতিয়ালৈ বজাৰৰ প্ৰতিটো সামগ্ৰী সস্তা যেন নেলাগে, যেতিয়ালৈ তুমি সম্পূৰ্ণ শক্তি প্ৰয়োগ নকৰাকৈ চেষ্টা কৰা তেতিয়ালৈকে যাতে নোকোৱা কামটি বৰ জটিল আছে। তুমি তেতিয়া জাগি থকা যেতিয়া পৃথিৱী শুই পৰে, তেতিয়া তুমি আনন্দ কৰা যেতিয়া পৃথিৱীয়ে আফচোচ কৰে। তুমি এদিন এনেকুৱা নিজকে বনাব লাগিব যে কোনেও যাতে ভবাই নাছিল তুমি কি হলা। তুমি কোন, তুমি কি কৰিব পাৰা সেয়া যেন কাৰো আগত বৰ্ণনা কৰি পৰিচয় দিব নালাগে। যিসকলে জীৱনৰ ঘাত প্ৰতিঘাতৰ মোকাবিলা কৰিবলৈ সাহস ৰাখে তেওঁলোক জীৱনত সফল হয়। তেতিয়ালৈ পঢ়ি থকা যেতিয়ালৈ পঢ়া মেজৰ ওপৰত লেম্পৰ চিহ্ন বহি নপৰে। সফল হবলৈ কঠোৰ পৰিশ্ৰমী হ'ব লাগে। যদি বিনা পৰিশ্ৰমত সফলতা পোৱা গলহেঁতেন তেন্তে পৃথিৱীৰ সকলোৱে সফল হ'ব পাৰিলেহেঁতেন। এনেকুৱা কাম কৰা যাৰ দ্বাৰা আন 10 জনৰ জীৱনৰ যাতে সুখৰ সন্ধান পায়। সফলতাই 3টা টেক বিচাৰে। প্ৰথমটো হ'ল টোপনি, দ্বিতীয়তে সুখ শান্তি সুবিধা আৰু তৃতীয়তে মনোৰঞ্জন। অকল লক্ষ্য স্থানলৈ ফকাচ কৰা যিয়ে জীৱনটোক পূৰ্ণতা প্ৰদান কৰিব। জীৱনত এনে কিছু কাম কৰি যোৱা যাৰ বাবে এদিন নিজকে নিজে গৰ্ব অনুভৱ হয়। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।